Hello viewers, আজি আমি ভোকাবুলারি সেকেন্ড পার্ট আরম্ভ করিম। ওয়াইল্ড এনিমেল। ওয়াইল্ড এনিমেল যিবিলাক কমন আমি সদায় দেখা পাওঁ, নাম জানো, কিতাপত পাওঁ, সেইবিলাকে আমি আলোচনা কৰিম। কিন্তু দুই এটা ঠাইত আমি এনেকুৱা দেখা পাওঁ যে সেইটোত কিছু কনফিউজন হয়, যেনেকুৱা লিওপাৰ্ড। নাহৰ ফুটুকী বাঘক আমি কি কওঁ? লিওপাৰ্ড। কিন্তু আচলতে এইটো লিওপাৰ্ড হয়নে, সেইবিলাক কথা আমি আলোচনা কৰিম। খুব কম সময়ৰ ভিতৰত আমি শেষ কৰিম, অধৈৰ্য নহ'ব। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব আশা কৰোঁ। বিয়াৰ। ওয়াইল্ড এনিমেলৰ ভিতৰত এটা আছে বিয়াৰ। ভালুক সকলো ল'ৰা ছোৱালীয়ে চিনি পায়। বিয়াৰ উচ্চাৰণ কৰোঁতে আমি যদি সঠিকভাৱে উচ্চাৰণ কৰিব খোজোঁ, অলপ আমি সজাগ হ'ব লাগিব। আমি যিটো অসমীয়া ৰ উচ্চাৰণ কৰোঁ, ইংৰাজী ৰ আৰু অসমীয়া ৰ বেছ কিছু পাৰ্থক্য আছে, সেইটো আপোনালোকে লক্ষ্য কৰিব। বিয়াৰ, বিয়াৰ, বিয়াৰ। আৰু এটা জন্তু, এইটো হিমালয়ান পৰ্বতত থাকে, সাধাৰণতে পোৱা যায়। মানুহৰ ঘৰতো পোহে সেইটো, কিন্তু আচলতে সেইটো বনৰীয়া জন্তু। আপোনালোকে চাব, এইটো আমি মেথন বুলি কওঁ, বহুতে মেথন বুলি জানে। বনৰীয়া গৰু, ডাঙৰ ডাঙৰ নখ থাকে, যিটো ইয়াতে পিকচাৰটো দেখা পাব। এইটো স্পেলিংটো আছে BISON। বহুতে কয় বিছন, বহুতে কয় বিজন। একচুৱেলি ইট ইজ বাইজন। বাইজন মনত ৰাখিলে হ'ল, বাইজন মেথন, বনৰীয়া গৰু। চিতাবাঘ, চিতাবাঘ, এইটো ইংৰাজীতো চিতা বুলি কয়। চিতা, চিতা। চিম্পাঞ্জি, এটা আমি সকলোৱে জানো। চিম্পাঞ্জি, চিম্পাঞ্জি। অকল সামান্য কথা এটা মনত ৰাখিব লাগিব যে অসমীয়া চ আৰু ইংলিছ চ অলপ ডিফাৰেঞ্চ। ইংলিছ চ এইটো অলপ শাৰ্প, অলপ শাৰ্প। চ, চ। চিম্পাঞ্জি, চিম্পাঞ্জি। হৰিণা, হৰিণাক আমি কি কওঁ? ডিয়াৰ, ডিয়াৰ। আমি ৰটোত অলপ পাৰ্থক্য কৰোঁ। ডিয়াৰ, ডিয়াৰ বুলি কওঁ। একচুৱেলি ইংলিছ প্ৰনাউন্সিয়েশ্যন ডিয়ৰ, ডিয়ৰ। ইংৰাজসকলে প্ৰায়ে লাষ্টত যদি ৰ থাকে সেইটো প্ৰনাউন্সিয়েশ্যন নকৰে। যদি মাজত প্ৰনাউন্সিয়েশ্যন ৰ থাকে, সেইটো প্ৰনাউন্সিয়েশ্যন তেওঁলোকে বহুত ক্ষেত্ৰতেই নকৰে। গতিকে এইটো আমি ৰটো উচ্চাৰণ সাধাৰণতে নকৰোঁ। ডিয়ৰ, ডিয়ৰ। এলিফেণ্ট, এলিফেণ্ট, এটা আমি সকলোৱে জানো। ফক্স, ফক্স। মই ইয়াৰ আগত 1 নম্বৰ এপিছডত কৈছিলোঁ ভোকেবুলাৰীত যে ফ, অসমীয়া ফ 2 ওঠৰ দ্বাৰা হয়, ওষ্ঠবৰ্ণ। কিন্তু ইংৰাজী ফ, এইটো লেবিঅ'ডেণ্টেল বুলি কয়। লেবিঅ'ডেণ্টেল, দাঁত আৰু ওঠৰ দ্বাৰাই যিহেতু উচ্চাৰণ কৰে, সেইকাৰণে লেবিঅ'ডেণ্টেল বুলি কয়। সেইকাৰণে ফ, ইংলিছটো হৈছে ফ, ফক্স। আৰু বহুতে কয় ফক্স, মুখখন অলপ জঙা হৈ আহে আমাৰ ফক্স ক'বলৈ হ'লে। একচুৱেলি ইট ইজ ফক্স, ফক্স, অলপ টাইপ, ফক্স। জিৰাফ, জিৰাফ, জিৰাফ। এইটো আমাৰ অসমীয়াত আৰু ইংৰাজীত একেধৰণে উচ্চাৰণ কৰা হয়, জিৰাফ। হিপোপটেমাছ, হিপোপটেমাছ, হিপোপটেমাছ জলহস্তী। এটা আচলতে সংক্ষেপ কৰি কোৱা হয় হিপ্পো, সংক্ষেপতে কোৱা হয় হিপ্পো। হিপোপটেমাছ পুৰা নামটো হৈছে হিপোপটেমাছ। স্পেলিংটো আপোনালোকে চাব, হিপোপটেমাছ, হিপোপটেমাছ। ইংৰাজীত এটা নিয়ম আছে যে কোনোবা এটা ৱৰ্ডত যদি ডাবল কনচনেণ্ট থাকে, দুটা কনচনেণ্ট একেলগে থাকে, অসমীয়াৰ নিচিনাকৈ ডাবল উচ্চাৰণ নহয়, তাত মাত্ৰ এটাই উচ্চাৰণ হয়, ছিংগল প্ৰনাউন্সিয়েশ্যন।
গতিকে হিপোপটেমাছ, জেকেল, JACKAL, জেকেল, জেকেল শিয়াল বুলি আমি যাসকলে চিনি পাওঁ। পিকচাৰ দেখিলে ল'ৰা ছোৱালী, আজিকালি শিয়াল নাই, বহুত ল'ৰা ছোৱালীয়ে দেখাই নাই, ছবিতে দেখিছে। কেংগাৰু, কেংগাৰু ৰটো অলপ আমি আচলতে মই কৈ দিছোঁ, অসমীয়াত যেনেকৈ জিভাটো এনেকৈ চিধা থাকে ৰ আৰু জিভাৰ মূৰটো অলপ লৰে ৰ, কিন্তু ইংৰাজীত এইটো কি হয়, এইটো জিভাটো নলৰে, ভাজ হৈ ভিতৰ ফালে আহে ৰ তেনেকৈ কেংগাৰু। গৰিলা, গৰিলা এইটো ছবি দেখিলে বহুতে চিনি পাব ল'ৰা ছোৱালীবিলাকে। গৰিলা। ৰাইন'চেৰছ, ৰাইন'চেৰছ, ৰাইন'চেৰছ ৰটোৰে উচ্চাৰণটো ঠিক কৰিব লাগিব। ৰাইন'চেৰছ, ৰাইন'চেৰছ এইটো সংক্ষেপতে কোৱা হয় ৰাইন', সংক্ষেপতে ৰাইন' কোৱা হয় গড়। গড় ল'ৰা ছোৱালীয়ে চিনিয়ে পায়। টাইগাৰ, টাইগাৰ বাঘ, বাঘক আমি টাইগাৰ বুলি কওঁ ঠিকেই, কিন্তু আমাৰ অসমত সাধাৰণতে ৰটো বেছিকৈ উচ্চাৰণ কৰা হয়, টাইগাৰ, টাইগাৰ সেনেকেই উচ্চাৰণ কৰা হয়, কিন্তু আচলতে এইটো টাইগাৰ, টাইগাৰ, টাইগাৰ ৰটো উচ্চাৰণ কৰা নহয়, অমিত হয়। পাছত আছে উল্ফ, উল্ফ, উল্ফ কুকুৰনেচীয়া বাঘ বুলি আমি জানো। দেখাত কুকুৰৰ নিচিনা, কিন্তু সেইটো বাঘ হয়, কুকুৰনেচীয়া বাঘ, কুকুৰতকৈ অলপ ডাঙৰ। জেব্ৰা, জেব্ৰা, জেব্ৰা ইয়াতে ৰটো অলপ বেলেগ উচ্চাৰণ হৈছে। জেব্ৰা, জেব্ৰা এইবিলাক হৈছে ৱাইল্ড এনিমেল, কিন্তু ইয়াত মই এটা এনিমেলৰ কথা কৈছিলোঁ যে ইয়াতে লিখা আছে নাহৰ ফুটুকী বাঘ, যিটো নাহৰ ফুটুকী বাঘ, এই নাহৰ ফুটুকী বাঘক স্পেলিংটো আছে LEOPARD, সেইকাৰণে আমি কওঁ লিঅ'পাৰ্ড, যেনেকৈ স্পেলিং আছে তেনেকৈ আমি উচ্চাৰণ কৰি যাওঁ লিঅ'পাৰ্ড, কিন্তু আচলতে এইটো লিঅ'পাৰ্ড নহয়, লেপাৰ্ড, লেপাৰ্ড, লিঅ'পাৰ্ড নহয়, লেপাৰ্ড, লেপাৰ্ড। আৰটোৰো উচ্চাৰণ হোৱা নাই আৰু অ'টোৰো উচ্চাৰণ হোৱা নাই, চিধাই আমি উচ্চাৰণ কৰিছোঁ লেপাৰ্ড, লেপাৰ্ড। তো বন্ধুসকল, আপোনালোকে হয়তো ভাবিব যে এই সামান্য কথাবোৰ ইয়াত আলোচনা কৰাৰ বিশেষ প্ৰয়োজন নাই, কিন্তু মই এইকাৰণে প্ৰয়োজন বোধ কৰিছোঁ যে যিবিলাক সৰু সৰু ল'ৰা আছে, চিলড্ৰেন আছে, তেওঁলোকে জানিব পাৰিব, আৰু যিসকলে আমি জানো শিকিছোঁ তেওঁলোকে আমাৰ উচ্চাৰণবিলাক সঠিক আছেনে নাই সেইটো আমি চেক কৰিব পাৰিম। গতিকে ভিডিঅ'টোত খুব বেছি সময় লোৱা নাই, আমি অলপ সময় লৈছোঁ যাতে এইবিলাক আমি অলপ অলপকৈ শুদ্ধ কৰি গ'লে ৱাৰ্ডৰ উচ্চাৰণবিলাক, তেনেহ'লে আমাৰ পাছলৈ আমি যেতিয়া চেণ্টেঞ্চ ক'ম তেতিয়া ৱাৰ্ডবিলাক আমাৰ ভালকৈ উচ্চাৰণ হৈ আহিব। আৰু ইয়াৰ পিছতে আমি আৰু 2-4টা ভিডিঅ' আপলোড কৰিম ভোকেবুলাৰীৰ ওপৰত। তাৰপিছতে প্ৰয়োজনীয় যিবিলাক বস্তুৰ নাম জানিব লাগে সেইকেইটা বস্তুৰ নাম আমি জানিম, যেনেকুৱা শাক পাচলি, ফল মূল, এইবিলাকৰ বস্তুৰ নাম। আৰু সেই সৰু সৰু ভিডিঅ'বিলাক আমি এইকেইদিনতে আপলোড কৰিম, আৰু তাৰ পিছতেই আমি HSLC আৰু হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ যিবিলাক চিলেবাছ আছে সেই চিলেবাছলৈ যাম, আৰু এইবাৰ পৰীক্ষাত কি কি আহিব, কোন কোন চেপ্টাৰৰ পৰা কোন কোন পৰীক্ষাত আহে, সেই হিচাপে আমি প্ৰত্যেকটো চেপ্টাৰৰ ওপৰত যিমানখিনি পৰা যায় আমি আলোকপাত কৰিম। আৰু যেহেতু পৰীক্ষাৰ বেছি দিন নাই, পৰীক্ষাৰ পাছতেই আমি ধুনীয়াকৈ পাৰ্টছ অফ স্পীচৰ পৰা চিৰিয়েলি আমি চেপ্টাৰবোৰ পঢ়াই যাম, ভিডিঅ' বনাম, আৰু চিৰিয়েলি যদি আপোনালোকে সেই ভিডিঅ'বোৰ চায় তেনেহ'লে বাকী কথাবোৰ জানিব পাৰিব। বহুতে হয়তো বিৰক্ত হ'ব পাৰে যে এই ভোকেবুলাৰী চেপ্টাৰবিলাক আমাৰ প্ৰয়োজন নাই, কিন্তু বহুতৰে প্ৰয়োজন আছে, আৰু উচ্চাৰণবিলাক সঠিকভাৱে
শিকাৰ প্ৰয়োজন আছে কাৰণে মই এই ভিডিঅ' বনাইছোঁ। গতিকে আপোনালোকে অনুগ্ৰহ কৰি আমাৰ লগত থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে আমাৰ এই চেনেলটো সম্পৰ্কে যিবিলাক কথা থাকে, পৰামৰ্শ থাকে, আপত্তি থাকে, গোটেইবিলাক আমাৰ কমেণ্ট বক্সত লিখিব। আমি যাতে তাৰ পৰা জানিব পাৰোঁ যে আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ কেনেকৈ বনালে আপোনালোকে বেছি পচন্দ কৰিব আৰু আপোনালোকৰ কামত আহিব। গতিকে এই আশা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।